Hello guys, welcome back to my small world. So আজি আপোনালোকক মই লৈ গৈ আছোঁ এটা নতুন লোকেশ্যনত। তাৰ আগত ভিউ চাওক না। আজি ভিডিঅ'টোত বেলেগ দেখা নাপালেও কিছুমান ভিউ দেখা পাব আৰু কৈছোঁ ন এনেকুৱা মজা প্লেচ মানে কি ক'ম আৰু মই মানে প্ৰেমত পৰি গৈছোঁ মানে কি ক'ম ভিউৰ প্ৰেমত পৰি গৈছোঁ। কাৰণ মই ফুৰি ভাল পাওঁ, লোকেশ্যনবিলাক চাই ভাল পাওঁ, ক'ত কেনেকুৱা সেউজীয়া পৰিৱেশৰ মাজত মানে এডভেঞ্চাৰ টাইপ ঠাইবিলাকত যায় বা মানে ধুনীয়া সেউজীয়া নীলা সেউজীয়াৰ মাজত যায় মই বহুতেই ভাল পাওঁ। তো থেংক ইউ ছ' মাছ ভাৰ্গৱ, তুমি ইমান ধুনীয়া জেগা এটা দেখাৰ কাৰণে মোক। একচুৱেলি আমাৰ আলহী আছে তাত, কিন্তু মানে মই এবাৰ নে দুবাৰ গৈছোঁ, কিন্তু ৰাতিয়ে গৈছোঁ তাত। তো মানে দিনৰ ভিউটো মই দেখা পোৱা নাছিলোঁ, চ' আজি দেখা পালোঁ। এয়া আমাৰ লোকেশ্যন আহি পালোঁ দেউলাশাল, ভাৰ্গৱৰ বায়েকহঁতৰ ঘৰত। হেল্ল' গাইজ, এই গৰমত আজি শ্বুটিং ঘামলা ষ্টাৰ্ট হৈছে মোৰ। শ্বুট কৰিব যোৱাৰ পিছত আৰু মানে অৱস্থা কি হয় আৰু ক'ব নোৱাৰোঁ আৰু। চাই থাকক আপোনালোকে। তো আপোনালোকে দেখা পাইছে এইটো আমাৰ হ'ব ফাৰ্ষ্ট লোকেশ্যন। আমি ইয়াতে হেৰি কৰিম মানে দেউলাশালৰ কিবা ৰিজাৰ্ভ এখন আছে, ৰিজাৰ্ভখনৰ কাষতে ফিল্ড এখন আছে, সেই ফিল্ডখনতে শ্বুটিং কৰিম। তাৰ আগত নলবাৰীৰ পৰা আহিছোঁ, অলপ চাহ পানী খাই লওঁ আৰু। তো চাহ পানী খাই লৈ এয়া আমাৰ পূজা আৰম্ভ। আমি ধুনীয়াকৈ বিশ্বকৰ্মা বাবাক শ্বুটিংটো ভাল হওক বুলি ভগৱানক প্ৰাৰ্থনা কৰি আৰম্ভ কৰি দিওঁ আৰু লাহেকৈ। এই ফাটা ৰ'দত আমাৰ অৱস্থা কতে আমাৰ 5%ও শেষ হোৱা নাই এতিয়ালৈকে, 11টা বাজিল। অলপমান মুকলি বতাহ খাই আছোঁ আমি। তামাম গৰম পূৰা দিছি আৰু এইগিলা ৰ'দ। আমি পূৰা মানে কি ক'ম আৰু কাষত তলত ভিডিঅ'টোৰ কিমান পাৰ্চেণ্ট গেল দোকানৰ কাষত বাহতলো দিবাৰ খানি ভিডিঅ'তে তলতে হ'ব, ক'ত হ'ব নহ'লে। হাই গাই, আমি বৰ্তমান আছোঁ বাহত তলত আৰু আমি আছোঁ আন্ধাৰত মাখি মাৰি। আমি ইয়াতে মাখি মাৰি আছোঁ। হে গাইজ, এই গৰমত আৰু একবাৰ কাপোৰ চেঞ্জ। এইটো আমাৰ হিৰো আজিৰ ভাৰ্গৱ কি লেখা অভিৰাম টাইটেল ক। অঁ, তাৰপাছত ইফালে আছে জুমন কয়া, জুমন চৌধুৰী। নাই চান্স গাইজ, হাম মৰি গেলো, ইতনি গৰমি। আমাৰ ফালে বৰফ পৰছি দেখোন। বৰফ পৰছি, সূৰ্য দেৱতা নহয় আহিছি বাৰু, মেঘামাহিকে আছে। আমাৰ ফালে বৰফ পৰছি, আহিব আমাৰ তাতে। মোৰ গৰম লাগা নাই, ঠাণ্ডা লাগছি। সেইকাৰণে হাত দীঘল চোলা পিন্ধি আছোঁ। অঁ, সেইটো হৈছে, ঠাণ্ডা লাগছি। কম্বল এখন লাগছিল আমাক। হা, কম্বল টোপনি লাগছি মোৰ। বেকা কৰা। অঁ, শিকি আছে। মই একটো ৰান মানে কেমেৰা কি কৰিম। এইটো কৰবা মল্ল গৰমত এটা আমি গৰমত চেছ, অৱস্থা বেয়া। ইটা আমি ৰিল বনাম। কিছু তেল হৈছি কেনা দেখি কেমেৰা জুমনে গান উঠালে হ'ব। আইফোন 13 প্ৰ ন এইটো। ৰেডি প্ৰ মেক্স। তো গাইছ, এই পাগাল পগলা, এই পগলা পগলা ইয়াত তেল হৈছি জুমনৰ। তো গাইছ মানে বতাহ বৰষুণ হৈছে, বতাহ দিয়া কাৰণে সকলোৱে ভয়তে পলৈছি। আমিও পলাইছো, এতিয়া পলাই আছো। দৌৰা আজি আমাৰ
খিৰি লাগাও নহয় বোলে নাই 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 পঢ়া নাই দাউৰা বুলি কতে তো গাইছ মানে বতাহ বৰষুণ আছি মানে এতিয়া চবে পলে আছে আমিও পঢ়লাং আর দাউৰা তুমি যে নাই গানটো কি ছিল বা এই রক কি মজা লাগাই ফোন মাৰিছে হাতত দহনি ফোন মাৰিছে মানে বৰষুণ আহিছে যাব পৰা নাই তো মানে কি হ'ল বেয়া বতাহ বৰষুণ চ' আমাৰ 1 ঘণ্টা 1.5 ঘণ্টামান এনেই গেল এতিয়া আৰু আমি শ্বুট কৰিব যাই আছোঁ শ্বুট কৰাৰ আগত আমি এতিয়া ভাতটো খাই লওঁ ধুনীয়াকৈ বতৰটো কি কৰে ক'ব নোৱাৰোঁ তো পেটটো পূজা কৰি লওঁ আগতে পেটটো পূজা কৰি দেখা যাওক কি হয় গাইজ চৰি একদম ভাত খোৱা শেষ আমাৰ মানে পাহৰি গেলোঁ আৰু একবাৰ খাবা নাতে যি পেটৰ ইটা দে তুমি একবাৰ খাই দেখাই দা ই নাছিল ইদের পৰা গায়ে বগিছিল মানুহটো ই হেৰি মানে ৰিল কাটছি ৰিল কাটা বুলি কয় না ৰিল কাটছি গাইজ ভিউ চাওক ভিউ ইমান ধুনীয়া ভিউ ইয়াৰ বাহিৰে আৰু ক'তো দেখা নাপায় ফিল কৰক ভিউটো ফিল কৰক ৱাও সাগৰৰ পাৰ গাইজ সাগৰৰ পাৰত লৈছি মোক শ্বুটিং কৰবা নাওখান কৈ গেলা এখন নাও আছে আগত নহয় আৰু নদী সাগৰ টাইপে লাগছি বাবে ভিউ বম ভিউ এই নাওখান থাকাতে মোৰ এটা লৈ লওঁ নুমান মজা লাগছে সঁচাকে প্লেচটো বহুত ধুনীয়া এইফালে কুঁহিয়াৰৰ খেতিও আছে মেখেলা চাদৰ পিন্ধিব লাগিব কিন্তু বগা ভিউ তো এইখিনিতে মই এটা কথা কৈ দিওঁ যে আমাৰ যিটো ভিডিঅ'ৰ শ্বুটিং বৰ্তমান আপোনালোকে চাই আছে এই ভিডিঅ'টো অলৰেডি কোনোবা দিনাই মানে আপলোড হৈ গৈছে লিমিটলেছ এফৰ্ট ইউটিউব চেনেলত চ' আপোনালোকে এতিয়াই যাওক আৰু চাওক মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু আপোনালোকে চেক কৰি চাব এবাৰ আৰু ভিডিঅ'টো কেনে হয় কমেণ্ট এটা কৰি দিব গাইছ মই আহিলোঁ আৰু এইটো চাবা আহিছোঁ আপোনাৰ ডাইৰেকশ্যন কৰিব আহিছোঁ অলপ ডাইৰেকশ্যন দিবা আহিছে এতিয়া আমি খেতি পথাৰত এয়া এতে তুমি চাও সেই কৰা বা মজা লাগছি অত কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে যদি ভিডিঅ'টো 1 লাখ ভিউ নাহে ভাৰ্গৱেও কিবা এটা মাৰি দে কমেণ্ট মাৰি মানে ভিউ চাইবা লাগিব এটো আচ্ছা আচ্ছা জুমন কিবা ক'বা আচ্ছা তো গাইজ ভিডিঅ'টোত মৰম দিব বুলি আশা কৰিলোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লিমিটলেছ এফৰ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব যি আছে চব কৰি দিব তো ফাইনেলি আমাৰ শ্বুটিং কমপ্লিট ইয়া তো মানে 100% কমপ্লিট হ'ল বাকি 20% আছে 100% কমপ্লিট হলো ভিডিওটো আহিব কত কৈ দি 1 লাখ ভিউ তো আহিব হেৰি তে কি বুলি কয় লিমিটলেছ চেনেলটোৰ নাম হ'ল লিমিটলেছ এফৰ্টছ তো আহি যাব তাতে তো সকলোৱে চাব ভিডিঅ'টো ইমান টান নাম সকলোৱে চাব প্ৰচেষ্টা চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আমাৰ এই ভ্লগটো আজি ইয়াতে সমাপ্ত আনলাইক কৰি দিব